বন্ধুসকল আজি ডে 1ত মই ক'ব বিচাৰিছো আপোনালোকক এনেকুৱা এটা ইনভিজিবল শক্তি যেটো আপোনাৰ ভিতৰত লুকাই আছে দেখা নাপায় আপুনি কিন্তু অনুভৱ কৰিব পাৰে হয় এনেকুৱা এটা শক্তি যেটো শক্তি যদি আপুনি চিনি পায় আৰু সেই শক্তিটোৰ লগত যদি আপুনি পৰিচিত হৈ যায় তেতিয়ালে আপুনি নিজৰ সপোন নিশ্চয় পূৰা কৰিব পাৰিব বন্ধুসকল সপোন পূৰা কৰিবলৈ হ'লে সপোন দেখিব লাগিব এই কথাটা কোনে কৈছিল জানেনে বিখ্যাত মহান বিজ্ঞানী আৰু আমাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি APJ আব্দুল কালামে তেখেতে ঠিকে কৈছে যদি আপুনি সপোন পূৰা কৰিবলৈ হয় যদি আপুনি সপোন নেদেখে তেতিয়াহ'লে সেই সপোন পূৰা কেনেকৈ কৰিব আৰু সপোন পূৰা কৰিবৰ কাৰণে আপোনাক কি কৰিব লাগিব এটা শক্তি আপুনি প্ৰয়োগ কৰিব লাগিব আৰু সেই শক্তিটোৰ নাম হৈছে ভিজুৱেলাইজেশ্যন য়েছ ভিজুৱেলাইজেশ্যন এটা এনেকুৱা টেকনিক আৰু এনেকুৱা এটা মেণ্টেল পাৱাৰ হয় আপুনি সকলো বস্তুক এট্ৰেক্ট কৰি থাকে যিটো বস্তু আপুনি নিজৰ জীৱনত বিচাৰিছে আপুনি ল অফ এট্ৰেকশ্যনৰ নাম শুনিছে চাগে সেই ল অফ এট্ৰেকশ্যনে এই ভিজুৱেলাইজেশ্যনৰ চিষ্টেমৰ ভিতৰতে কাম কৰে সেই টেকনিককৈ কাম কৰে বন্ধুসকল গতিকেলৈ আপুনি যিটো বস্তু বিচাৰিছে সেই বস্তুটো আপুনি এট্ৰেক্ট কৰাটো আপোনাৰ কাৰণে খুবেই প্ৰয়োজন যাৰ কাৰণে আপোনাক ভিজুৱেলাইজেশ্যন টেকনিক দৰকাৰ হ'ব হয় বন্ধুসকল আপোনালোকে ঠিকে শুনিছে ল অফ এট্ৰেকশ্যনে ভিজুৱেলাইজেশ্যনৰ প্ৰিন্সিপালতে কাম কৰে গ্ৰেটেষ্ট বডি বিল্ডাৰ আৰ্নল্ডে কৈছে যদি আপুনি জীৱনত যিটো বিচাৰিছে তাক প্ৰথমতে এটা ভিজন বনাওক আৰু তাক এমেজিং কৰক আৰু সেই তাৰ বস্তুটোৰ ওপৰত জীয়াবলৈ শিকক মানে এনেকুৱা ভাবক এনেকুৱাকৈ আপুনি ভিজুৱেলাইজ কৰক যে অলৰেডি আপুনি সেইটো পাই গ'ল আপোনাৰ ওচৰত সেইটো আছে চাওক কিমান ডাঙৰ মানুহসকলেও এই ভিজুৱেলাইজেশ্যনৰ টেকনিকৰ বিষয়ে জানে আব্ৰাহামে কৈছে যদি আপুনি দিনত 16 মিনিট বা 15 মিনিট আপুনি ভিজুৱেলাইজেশ্যন কৰিলে তেতিয়াহ'লে এইটো তাতকৈ বেষ্ট যিটো আপুনি 16 ঘণ্টা কাম কৰিব তাতকৈ এইটো বেষ্ট হয় যদি আপুনি 15 মিনিট ভিজুৱেলাইজেশ্যন কৰিব পাৰে গতিকে বন্ধুসকল মনত ৰাখিব যদি জীৱনত আপুনি যি বস্তু পাব বিচাৰিছে সেইটো ভিজুৱেলাইজেশ্যন কৰিব শিকক আৰু তাৰ ওপৰত জীয়াবলৈ শিকক আৰু এনেকুৱা ভাবক যে য়েছ ইতিমধ্যে সেই বস্তুটো আপোনাৰ ওচৰত পাই গৈছে আৰু ডিজাইন অফ মাই লাইফ কেনেকৈ আপুনি নিজৰ জীৱনটো ডিজাইন কৰিব এই কোৰ্সটোত এই প্ৰজেক্টত এই মাষ্টাৰ ক্লাছত মই আপোনাক এইটোৱে শিকাব বিচাৰিছোঁ আপুনি নিজকে নিজে কেনেদৰে ডিজাইন কৰিব ভালদৰে আপোনাৰ নিজৰ লাইফটো কেনেদৰে উন্নতি দিশত লৈ যাব বন্ধুসকল মনত ৰাখিব এনেকুৱা ভিজুৱেলাইজেশ্যন যদি চাবলৈ হয় তেতিয়াহ'লে আপুনি ইউটিউবত গৈ পিনে ভিজুৱেলাইজেশ্যন টেকনিক বুলি আহি দিব বা ভিজুৱেলাইজেশ্যন মেডিটেশ্যন বুলি যদি মাৰি দিয়ে তেতিয়াহ'লে অনেক ভিডিঅ' আহি যাব আৰু এটা ভিডিঅ' মই বাৰু তলত ডেছক্ৰিপশ্যনত দি দিম লিংকটো যিটো আপুনি চাই ভিজুৱেলাইজেশ্যন কৰিব পাৰিব আৰু নিজকে তেনেকুৱা বনাব পাৰিব যেনেকুৱা আপুনি বিচাৰিছে হ'ব আপোনাক এটা মই সঁচা কথা কওঁ আৰু সেই সঁচা কথাটো হ'ল আপুনি যে কয় কেতিয়াবা মোৰ জীৱনটো সলাব লাগে মোৰ জীৱনটো সলনি হৈ গ'ল সঁচা কথা কওঁ আপোনাৰ জীৱন সলনি নহয় হয় আপোনাৰ জীৱন সলনি নহয় আপুনি নিজকে নিজে সলাই লয় তেতিয়াহে আপোনাৰ জীৱনটো সলনি হয় বন্ধুসকল যিদিনাখনে আপুনি নিজকে নিজে সলাবৰ কাৰণে চেষ্টা কৰিব আৰু নিজকে সলাব তেতিয়াহ'লে আপোনাৰ চাৰিওপাশ আশপাশ সকলোবোৰ সলনি হৈ যাব চাওক এটা উদাহৰণস্বৰূপে যদি কওঁ আপুনি ধৰি লৈছোঁ এজোপা আম গছত আম খাবলৈ গ'ল আৰু গছজোপাত বহুত আম লাগি আছে কিন্তু আপুনি গম পালে যে সেই আমবোৰ টেঙা মিঠা নহয় এনেকুৱা বহুত আম আছে যিটো মিঠা হয় কিন্তু সেই গছজোপা আমবোৰ টেঙা তাৰমানে কি বুজিলে সেই ফলটো দেখি যে আপুনি কৈছে সেই গছজোপা আমবোৰ টেঙা একচুৱেলি ফলটো টেঙা কিয় কাৰণে হৈছে তাৰ শিপাৰ কাৰণে য'ত ভালদৰে নিউট্ৰিশ্যন দিব পৰা নাই পৃথিৱীৰ পৰা নিউট্ৰিশ্যন ভালদৰে ল'ব পৰা নাই গতিকে বন্ধুসকল মনত ৰাখিব আপুনি যে কয় কেতিয়াবা মোৰ লাইফত প্ৰেম ভাল নহয় মোৰ সন্মান ভাল নহয় মোৰ পইচা নাই মোৰ আমুক নাই তামুক নাই আপুনি খালি ফলটো দেখিয়ে নিজকে নিৰাশ হৈ গৈছে কিন্তু আপুনি আপোনাৰ জীৱনটো সলাবলৈ হ'লে নিজকে সলাব লাগিব আৰু তাৰ কাৰণে আপুনি কি কৰিব লাগিব আপোনাৰ যিটো শিপা আছে সেই শিপাটোত সেই পাৱাৰটো দিব লাগিব যিটো নিউট্ৰিশ্যন আছে য়েছ ফলটো দেখি কেতিয়াও ভয় নাখাব আৰু ফলটো দেখি এনেকুৱা নক'ব যে আপোনাৰ জীৱনত একোৱেই নাই গতিকেলৈ আজি সেইকাৰণে বহুত ইম্পৰ্টেণ্ট ভিজুৱেলাইজেশ্যন টেকনিক যেনেকুৱা আপুনি বিচাৰিছে প্ৰেম পইচা আপোনাৰ লাইফ যেনেকুৱা ষ্টাইলত যোৱাটো বিচাৰিছে তাৰ কাৰণে আপুনি ভিজুৱেলাইজেশ্যন কৰক চাওক ভিজুৱেলাইজেশ্যন কি হয় এটা মেণ্টেল ফ্ৰেমৱৰ্ক হয় এটা মানসিক ফ্ৰেমৱৰ্ক হয় যিটো মই যদি আপোনাক সঁচা কথা কওঁ ছিংগাৰ এক্টৰ ডাঙৰ ডাঙৰ শিক্ষকসকল ডাঙৰ ডাঙৰ বৈজ্ঞানিকসকল বহুতে এই ভিজুৱেলাইজেশ্যন টেকনিক ইউজ কৰে হয় বহুতে বিখ্যাত লোকসকলে ভিজুৱেলাইজেশ্যন টেকনিক ইউজ কৰে আৰু চাওক আজি সময় হৈছে আপোনাৰ জীৱনটো সলোৱা আৰু গতিকেলৈ আপুনি ভিজুৱেলাইজেশ্যনটো একচুৱেল লাইফত আপুনি এপ্লাই কৰিব লাগিব পাৰিবনে আপুনি কৰিব য়েছ নিশ্চয় পাৰিব আহক আগলৈ আগবাঢ়ি গৈ থাকোঁ আৰু ভিজুৱেলাইজেশ্যনৰ বিষয়ে আৰু অলপ জানি লওঁ মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে আপুনি ভিজুৱেলাইজেশ্যন ইউটিউবত গৈ আপুনি সাৰ্চ কৰিলে গম পাই যাব কিমান ভিজুৱেলাইজেশ্যন আপুনি হিন্দীত শুনিব বিচাৰে অসমীয়াত শুনিব বিচাৰে কি ভাষাত শুনিব বিচাৰে সকলোবোৰ পাই যাব
বন্ধুসকল আপুনি যদি নিজে আপুনি ভিজুৱেলাইজেশ্যন কৰিব বিচাৰে সেই ভিডিঅ'বোৰ চোৱাৰ পিছত বোলে মোৰ এইটো নহয় মোৰ জীৱনত এইটোহে দৰকাৰ মোৰ মা দেউতাৰ লগত এনেকুৱা সম্বন্ধ হোৱাটো দৰকাৰ মোৰ ৱাইফ আৰু ল'ৰাসকলৰ লগত এনেকুৱা সম্বন্ধ হোৱাটো দৰকাৰ মোৰ জবত এনেকুৱা হোৱাটো দৰকাৰ মোৰ পইচা ফালৰ পৰা এনেকুৱা হোৱাটো দৰকাৰ সেই সকলোবোৰ আপুনি এখন নোটবুকত নোট কৰিব পাৰে আৰু সেইটোক লৈ আপুনি ভিজুৱেলাইজেশ্যন কৰিব পাৰে মনত ৰাখিব ভিজুৱেলাইজেশ্যন এটা এনেকুৱা মেণ্টেল ফ্ৰেমৱৰ্ক হয় যিটোৱে আপোনাৰ লাইফটো এটা নতুন ভালকৈ ডিজাইন কৰি দিয়ে চাওক মই জানো এই ভিডিঅ'টো চোৱাৰ পিছত বহুতে এই ভিডিঅ'টো স্কিপ কৰি দিব আৰু গুচি যাবগৈ কিন্তু কিছুমানে এপ্লাই কৰিব আপুনি ভাবক আপুনি সেই বহুতৰ মাজত হ'ব বিচাৰে নে কিছুমানৰ মাজত হ'ব বিচাৰে চাওক বহুতৰ ওচৰত সুখ নাই বহুতৰ ওচৰত স্বাস্থ্য নাই বহুতৰ ওচৰত পইচা নাই আপুনি সেই বহুতৰ মাজত যাব বিচাৰে নে আপুনি সমন হ'ব বিচাৰে নে সেই কেটেগৰী যাব বিচাৰে যিয়ে নিজকে যি বিচাৰে তাকে দিব বিচাৰিছে বন্ধুসকল গতিকে ভিজুৱেলাইজেশ্যনৰ পাৱাৰটো জানি লওক সেই হিডেন পাৱাৰ যদি আপুনি জানে আপোনাৰ নিজৰে লাইফ বদলিব আৰু যদি আপুনি ভাবে আপোনাৰ পৰিয়ালক আন কোনোবাই ভিজুৱেলাইজেশ্যন কৰি তেখেতৰ নিজৰ লাইফটো চেঞ্জ কৰক তেতিয়াহ'লে এই ভিডিঅ'টো আপুনি তেখেতকো দেখুৱাব পাৰে মই মোৰ অডিয়েঞ্চৰ কাৰণে মোৰ ভিউৱাৰ্ছসকলৰ কাৰণে এই ভিডিঅ' লাইফ ডিজাইন অফ মাই লাইফৰ এই চিৰিজটো এইকাৰণে বনাইছোঁ মই বিচাৰিছোঁ আপুনি টপত থকাটো সেই কিছুমান মানুহৰ ভিতৰত সংখ্যাত আপুনি যাতে নাযায় আপুনি যাতে এজন সমন হৈ যায় বেলেগ হৈ যায় আৰু আপুনি নিজৰ লাইফটো নিজে ডিজাইন কৰিব পাৰে গতিকেলৈ মই আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো চাব আৰু নিজৰ লাইফত এপ্লাই কৰিব আৰু ভিজুৱেলাইজেশ্যন কৰা দুটা বেষ্ট টাইম কথা কৈ দিছোঁ ৰাতিপুৱা শুই উঠা চকু খোলাৰ লগে লগে আৰু গধূলি শোৱাৰ আগত 15 মিনিটৰ আগত 12 দিনৰ এই কোৰ্চটোৰ ভিতৰত সেই সকলোবোৰ হিডেন পাৱাৰ বিষয় দিয়া হ'ব ফ্ৰেমৱৰ্ক দিয়া হ'ব যিটো কাৰণে আপুনি নিজৰ লাইফটো এটা বেষ্ট লাইফ আৰু এটা ধুনীয়া ডিজাইন অফ লাইফ বনাব পাৰিব বন্ধুসকল আশা কৰোঁ আজিলৈ বিদায় দিয়ক ভিডিঅ'টো চাই ভাল পালে বন্ধুসকল লৈ আহিছোঁ কাইলৈ এটা নতুন ভিডিঅ' চাবলৈ নাপাহৰিব মনজিত গগৈ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিয়ক থেংক ইউ ছ' মাছ ফৰ ৱাচিং মাই ভিডিঅ' ফাইনেলি বহুত বহুত ধন্যবাদ